আপোনালোকৰ ওচৰলৈ কেইটামান ৰেচিপি লৈ আহিছোঁ কেনেকৈ বনাইছোঁ এইকেইটা চাওকচোন। প্ৰথমতে এই ক'লা চাউল মই আধা কেজি লৈছোঁ, ভালদৰে ধুই ল'লোঁ। ধুই লৈ এইখিনি মই কুকাৰত ভৰাই দিছোঁ চাউলখিনি। এতিয়া এইখিনি সিজিবৰ কাৰণে বৰ বেছি পানী নিদিওঁ, মই চাউলখিনি ডুব যোৱাকৈ মই পানী দিম, কাৰণ পানীটো বেছিকৈ দিলে এইখিনি ঢিলা হৈ যাব। এই চাউলটোত আঠা আছে, বৰা চাউল হয়, সেইকাৰণে মই অলপ পানী দিলেই হ'ব। এতিয়া এখন ঢাকন মাৰি মই এটা চিটি মৰালৈকে মই গেছত পাতি দিছোঁ। এটা চিটি মাৰিলে এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই ঢাকনখন আপোনালোকক খুলি দেখাইছোঁ। খুব ধুনীয়াকৈ সিজিলে চাউলটো। এতিয়া মই মটৰখিনি বনাই লৈছোঁ। মটৰখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ। এতিয়া তাত মই সৰু সৰুকৈ কটা কোমোৰা দিছোঁ আৰু ডাঙৰকৈ কটা আলু কেইটামান দি দিছোঁ। এইখিনি সিজিবৰ জোখত মই পানী আৰু নিমখ দি দিম। দি এইখিনি 5-6টামান চিটি মৰাই দিম মই। এইখিনি মই বইল কৰি বনাইছোঁ, ইয়াত তেল নামাৰোঁ। এতিয়া ধুনীয়াকৈ সিজি গ'ল, কোমোৰাখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত পিঁয়াজ কুটা দি দিছোঁ, নহৰু আদা পেষ্ট অকণমান দি দিম। আপোনালোকে জ্বলা খালে জলকীয়াও দিব পাৰে, মই জ্বলা দিয়া নাই ইয়াত। এতিয়া হেতাখনেৰে এইখিনি ভালদৰে মই লৰাই দিছোঁ আৰু কোমোৰাখিনি মই হেতাখনৰ পিঠিটোৰে অলপ ভাঙি ভাঙি দিছোঁ। মই অকণমান ডাঠ হ'ব। এই কচুৰি মেথি অকণমান হাতত মোহাৰি লৈ মই ইয়াত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই হেতাখনে আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই ঢাকনখন অলপ সময়ৰ কাৰণে মাৰি থ'ম। এতিয়া মই পুৰিখিনি বনাই ল'ম। এতিয়া আটা লৈছোঁ মই বাতি এটাত, তাত আজৱাইন দিছোঁ, ৰিফাইন দি মই এইখিনি নিমখ অকণমান দিলোঁ, দি লৈ মঠি ল'লোঁ। এইখিনি ভালদৰে মই আপোনালোকে জানেই কেনেকৈ বনায়, মই এনেই আপোনালোকক অলপ দেখাইছোঁ অলপকৈ। এতিয়া মই বেলি লৈ পুৰিখিনি এখন এখনকৈ মই বনাই যাম। এখন পুৰি আপোনালোকক বনাই দেখাইছোঁ মই, বাকীখিনিও মই এইদৰে বনাই ল'ম। এতিয়া মই চিকেনখিনি বনাব লৈছোঁ। কেৰাহীত মই মিঠাতেল দিছোঁ অলপ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই পাঁচফোৰণ অকণমান দিলোঁ। পাঁচফোৰণকেইটা ভালদৰে ফুটাৰ পিছত জলকীয়া এটা, শুকান জলকীয়া মই হাতেৰে ভাঙি দি দিছোঁ। তেজপাত দুখনো এনেকৈ হাতেৰে ভাঙি দিছোঁ। এয়া পিঁয়াজ কুটা দিছোঁ আৰু নহৰু আদা পেষ্ট অলপ দিছোঁ। দি লৈ এইখিনি মই অকণমান দেৰি সিজালৈকে মই লৰাই থাকিম। ইয়াৰ কেঁচা ভাৱটো যোৱালৈকে মই অকণমান সময় সিজাম। এইখিনি এতিয়া ভাজ খাইছে। এতিয়া ইয়াত মই গৰম মছলা দিছোঁ, প্ৰায় 1 চামুচমান দিছোঁ মই। হালধি দিম 1 চামুচ। এতিয়া এইখিনি মই হেতাখনে ভালদৰে মিলাই লৰাই দিছোঁ, যাতে মছলাৰ গোন্ধটো ভালদৰে ওলাই আহে। চিকেনটো আপোনালোকে সকলোৱে বনাব জানে, মই মাত্ৰ অকণমান আপোনালোকক দেখাই দিছোঁ। এয়া চিকেনখিনি দি দিছোঁ ইয়াত। এতিয়া চিকেনখিনি দি মই এবাৰ লৰাই দিছোঁ। এতিয়া ডাঙৰ ডাঙৰকৈ কটা আলু দি দিছোঁ মই। এইখিনিও ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ মই। এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ। এয়া চয়া চচ লৈছোঁ, চয়া চচ অকণমান দি দিছোঁ। চয়া চচ দিলে ইয়াৰ ৰংটো খুব ধুনীয়া উঠে আৰু খাবলৈও সোৱাদ লগা হয়। গতিকে এইখিনি দি অকণমান মই মিলাই দিছোঁ হেতাখনেৰে ভালদৰে লৰাই। এতিয়া এইখিনি লৰাই লৈ মই সিজিবৰ কাৰণে ঢাকনখন মাৰি দিম। এতিয়া মাজে মাজে এনেকৈ লৰাই মই সিজিলে এতিয়া মাংসখিনি ধুনীয়াকৈ, সেইখিনি নেদেখালোঁ আপোনালোকক, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। এয়া মাংসখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক মই প্লেটত ধুনীয়াকৈ উলিয়াই দেখাইছোঁ। এয়া প্ৰথমতে মই পুৰি দিছোঁ, এতিয়া ভাতটো দিলোঁ। দি আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। লগতে এটা কণী আমলেট দি দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে